हेलो फ्रेंड्स, अस्सलाम वालेकुम। आज मैं आपलोक देखाम आमार आरिशार मर्निंग रुटिन तो या प्रथमते हार पाई खूब खेली आछे। सदाय हार पाई माने पूरा 1 घंटा 1.5 घंटा मान एने हुई खेली थाके आरो हुई मैं केतियाबा गमेই नापाওঁ टुपनि गई थाको आरो पिছত तार का का शुनि पेলাই उठे कापोरखिनि खुली लैছোঁ আৰু মোৰ হাতত যিবিলাক খাৰুৱা আঙুঠি আছে সেইবিলাকো খুলি লৈছোঁ নহ'লে গাত মাছাজ কৰোঁতে গাত লাগি দুখ পাব পাৰে ন। আৰু এইটো ৱাটছ হয় মিমি ৱাটছ হয় এল'ভেৰা থাকে, এইটো বহুত ভাল। মই এইটো ইউজ কৰোঁ। তাৰ ৱেবছটো আগতে চকুখিনি মোচা কপাল চপাল গোটেইখিনি গাটো মোচাই দিম। কাণ চান এইবিলাকো কেতিয়াবা লেতেৰা থাকে ন, সেইকেইটাও মোচাই দিম। আৰু হাত খাই মোৰ খুব হাত খাই ন, হাতকেইটাও মোচাই দিম কাৰণ হাতকেইটাত ৰাতি খাইছে আকৌ এতিয়া ৰাতিপুৱা হৈছে, চ' হাতকেইটাও ক্লিন কৰি দিম মই এই ৱেবছেৰে। ডিঙি তল চল এইবিলাকো মই মোচাই দি আছোঁ। ইয়াতো কেতিয়াবা বমি চমি কৰে ন ৰাতি, সেইকাৰণে কিবা হেৰি মোচাই দিলোঁ। মোচাই দিয়াৰ পিছতে এইটো হেৰি হয় ছেবামেড বেবী ক্ৰীম। এইটো ছানস্ক্ৰীনৰ কামো কৰে, আপোনাৰ স্কিনৰ হাইড্ৰেশ্যনৰ কামো কৰে মানে আৰু হোৱাইটনিঙৰ কামো কৰে। স্কিন হোৱাইটনিঙত হেল্প কৰে অকণমান আৰু ভাল হয় বস্তুটো। মই এইটো অৰ্ডাৰ কৰি আনিছিলোঁ এমাজনৰ পৰা। এইটো এতিয়া কেইদিনমান ধৰি পেলাই এইটো লগাইছিলোঁ। আগতে হেৰি লগাইছিলোঁ হাৰ্বেলছৰ বেবী ক্ৰীমটো লগাইছিলোঁ। এতিয়া এয়া প্ৰথমতে কপাল চপাল এইকেইটা এনেকৈ মই হেৰি কৰি দিছোঁ, গালকেইটা ওপৰত উঠাই উঠাই হেৰি কৰিছোঁ, মাছাজ কৰিছোঁ। কপালটো কেতিয়াবা খজুৱ থাকে ন কাৰোবাৰ, মই এনেও মানে হেৰি এনেকৈ মাছাজ কৰি দিওঁ। নাকৰ পৰা ওপৰত উঠাই দিওঁ এনেকৈ কপাল সৈতে। এনেকৈ প্ৰথমতে মুখখন মোচাই লওঁ, মুখখন মোচাই পেলাই এনেকৈ মাছাজ কৰি আছোঁ। এয়া চাওক কেনেকৈ কৰি আছোঁ। এয়া এনেকৈ উঠাই উঠাই কৰিলোঁ। কৰাৰ পিছত এতিয়া এইটো হয় হেৰি বেবী তেলৰ হেৰিটোত মই মানে হেৰি এইটো বেবী তেলৰ টেমাটোত মই এইটোত হেৰি জেতুনৰ তেল হয়, এইটো ভৰাই লৈছিলোঁ। ডাঙৰটো আনিছোঁ সেইটো কাৰণে সৰুটোত ভৰাই লৈছোঁ। এনেকৈ প্ৰথমতে মূৰত দিছোঁ, কাণটো অলপ মাছাজ কৰিছোঁ, ডিঙি চিঙিবিলাকত দি দিছোঁ। এতিয়া মই চাব তাক কেনেকৈ হেৰি কৰোঁ, মানে চিম্পুলকৈ কৰোঁ। তাৰপিছত এনেকৈ হেৰি হাতকেইটা প্ৰথমতে এনেকৈ ডিঙি চিঙি তলটো কৰিলোঁ। এনেকৈ দুটা চাইডে দিবতে মানে এইখিনি বস্তু অকণ বহল হ'ব। আৰু এয়া চাওক পেটটো তেনেকৈ মাছাজ কৰিব, গেছৰ প্ৰব্লেম নহয়। কেতিয়াবা তাই কি কৰে বমিও কৰি দিয়ে, কেতিয়াবা গেছ হৈ থাকিলে এনেকুৱা কৰা অৱস্থাত। কৰাৰ পিছত নিজে নিজে পানীখিনি ওলায়, মানে অকণমান গেছ হৈ থাকিলে তেনেকৈ বমি নকৰে, অকণমান পানী ওলায় আৰু আমাৰ যেনেকৈ টেঙা পানীটো ওলায় ন, তেনেকৈ অকণমান পানীৰ নিচিনা বমি কৰি দিয়ে। মানে গেছৰ প্ৰব্লেম থাকিলে নাইকিয়া হৈ যায় এনেকৈ কৰিলে। আৰু হাতত মাছাজ কৰি ল'ব, হাতত মাছাজ কৰি লওঁ, তেলটো অলপ গৰম হয় এনেকৈ কৰি এয়া হাতত লগাই আছোঁ। এনেকৈ সেইখিনি এনেকৈ মাছাজ কৰিলে তাৰপিছত ধুনীয়া টোপনি যায় চব ল'ৰা ছোৱালীয়ে। এনেকৈ ঘূৰাই ঘূৰাই পকাই পকাই কৰি আছোঁ। এনেকৈ কৰিলে মানে হাতকেইটা অলপ গোল গোলকৈ হয়। আঙুলিবিলাকো কৰি দিছোঁ। আঙুলি আঙুলি ফাক চাককেইটা এইকেইটাতো কৰিছোঁ, কাৰণ হাত একদম খুব খাই তাই। এয়া এনেকৈ গোল গোলকৈ কৰিছোঁ। হাতৰ বাহুবিলাক গোল গোলকৈ হয় এনেকৈ কৰিলে। এনেকৈ আৰু এনেকৈ মাছাজটো কৰিব আপোনালোকেও যদি কৰে ল'ৰা ছোৱালীক। মই ইমান এটা নোৱাৰোঁ, থুলমূলকৈ কৰোঁ আৰু এনেকৈ এনেকৈ চাওক, এনেকৈ দুইটা হাতেদি এনেকৈ কৰি ল'ব, মুঠি মাৰি এনেকৈ ওপৰত উঠাই দিব। এনেকৈ ওপৰত উঠাই দিওঁ, ভৰিটো এনেকুৱা কৰোঁ, দেখাম আপোনাক। এয়া এনেকুৱা কৰি পেলাই আৰু পিছত কি কৰিম, এতিয়া ভৰিত আহিলোঁ। ভৰি অহাৰ পিছত এয়া চাওক, হাতত যেনেকৈ ওপৰৰ ফালে কৰিছিলোঁ এতিয়া ভৰিকেইটাও এনেকৈ কৰিম। এয়া ছেম প্ৰচেছ হয় এনেকৈ। আৰু এয়া ভৰি তলটো এনেকৈ কৰিছোঁ। এনেকৈ কৰিলে মানে ব্লাড চাৰ্কুলেশ্যনটো ভাল থাকে। আৰু এই বস্তুটো এনেকৈ কৰি দিব, এইটো কৰিলেও ব্লাড চাৰ্কুলেশ্যনটো ভাল থাকে। এনেকৈ কৰিছোঁ। খুব খেলে তাই, মাছাজটো কৰিলে ভাল পায়, খুব চব ল'ৰা ছোৱালীয়ে ভাল পায়। এতিয়া কৰিছোঁ, কৰা হৈ গ'ল। এয়া হাতত যেনেকৈ গোল গোলকৈ কৰিছোঁ, ভৰিকেইটাও এনেকৈ গোল গোলকৈ কৰিছোঁ। এনেকৈ কৰিলে ভৰিকেইটাও ধুনীয়া হ'ব, আপোনাৰ গাটো এৰিব আৰু।
এনেকৈ কৰিলেও পেটৰ প্ৰব্লেম নাথাকে। এনেকৈ কৰিলেও পেটৰ গেছটো কমে। লাহে লাহে এনেকৈ কৰিব, চাইকেলৰ নিচিনা চাৰ্কুলেশ্যনৰ নিচিনা এনেকৈ কৰিব। কৰাৰ পিছত কৰিলোঁ, কৰাৰ পিছত আকৌ এনেকৈ কৰিম। এনেকৈ কৰিলে পেটৰ বিষ পেটৰ প্ৰব্লেম নাথাকে আৰু। ভৰিকেইটা ঘূৰাই মাছাজ কৰিম অকণমান। এইয়া 1 2 3 এনেকৈ কৰি থাকোঁ। কিবা ক'লে মানে এনেও নাকান্দে, তাই মাছাজ কৰিলে। ৰাতিপুৱা এনেকৈ সদায় কৰিব লাগে, মই তাইক কৰোঁ। আৰু এয়া থুলমূলকৈ কৰোঁ আৰু ইমান এটা নাজানো দেই। আপোনালোকৰ যদি ভাল লাগে আপোনালোকে আৰু ক'ব আৰু যদি বেয়া লাগে তাকো মানে মই এতিয়া আৰিচাৰ ৰুটিনটো দেখাইছোঁ আৰু বেলেগ কাৰোবাৰ চবৰে মাছাজ কৰা ষ্টাইলটো বেলেগো হ'ব পাৰে। মই মানে এনেকৈ কৰা অকণমান কান্দিছে, হৈ গ'ল মোটামুটি। এতিয়া মই তাক পাতল গাৰু এখন লৈ লৈছোঁ। কান্দিছে অকণমান, এইজনী মানে কান্দাটো মানে একদম পূৰাই। কান্দা উঠিলে মানে কোনেও ৰাখিব নোৱাৰে, একদম কান্দাটো মানে একদম জন্মগত মানে তাৰ অভ্যাসেই মানে এইটো আৰু। কান্দা উঠিলে কোনেও ৰাখিব নোৱাৰে। আচ্ছা যিয়ে হওক, কান্দা চান্দা অকণ কমালোঁ। কমাৰ পিছত গাৰুখনত এনেকৈ শুৱাই দিলোঁ উল্টাই পেলাই। এয়া চাওক, এনেকৈ মাছাজটো কৰিলোঁ পিঠি। এনেকৈ কৰিলে খুব আৰাম পায়, ভাল পায়, খুব আনন্দ পায় আৰু এনেকৈ দিব লাগে। এনেকৈ দিলে মানে এইখিনি জেগা অকণমান বহল হয়। এয়া মাছাজটো কেনেকৈ কৰিছোঁ। আৰু এয়া হাগিছটো আছে কাৰণে মই নেদেখাওঁ আপোনাক। হাগিছটো পিন্ধাইছে, এনেকৈ কৰিব। এনেকৈ কৰিলে কঁকালটো ডাঙৰ হয়। মই এনেকৈ কৰি দিছোঁ, শিকাই দিছে কোনোবাই। এনেকৈ কৰি দিছোঁ। কৰাৰ পিছত ভৰিকেইটাও মানে পূৰা উল্টাই পেলাই ভৰিকেইটা পূৰা মালিচ কৰিব লাগে। ইয়াত কৰা নাই, মই পাহৰি গৈছোঁ চাগে সেইদিনাখন। আৰু এয়া আছিল। আৰু তাৰপিছত মই তাক কাপোৰ চাপোৰ পিন্ধাই দিলোঁ। পিন্ধাই পেলাই খুৱাই চুৱাই বাহিৰত দিলোঁ। বাহিৰৰ পৰা আহি পেলাই কথা ক'ব শিকিছে। এয়া কথা কৈছে মোৰ লগত। মৰম দিব। বাই বাই।